1 জানুৱাৰী আজি প্ৰথম ব্লগ 2024 আৰু প্ৰথম ব্লগ আৰম্ভণি কৰিছোঁ আৰু আমি এবাৰ ক'তো যোৱা নাই মই বিশেষকৈ মই প্ৰত্যেক বছৰতে যাই আছোঁ কিন্তু এবাৰ মই ক'তো যাব পৰা নাই একো নাই তথাপিও তাৰপিছত সেই আৰু দেহা অলপ অসুস্থ কিন্তু অলপ ভাল পাইছোঁ সুস্থ হৈছোঁ যোৱা ৰাতি অলপমান ধেমালি কৰিলোঁ ফূৰ্তি কৰিলোঁ ভিডিঅ'টো জাষ্ট এডিট কৰি দিছোঁ আপোনালোকে চাব যদি চোৱা নাই তেওঁলোকে 31 ডিচেম্বৰৰ ভিডিঅ' আৰু তাৰপিছত আমাৰ ইয়াৰে কেম্পাছৰ সকলোৱে গৈছে মন্দিৰত গৈছে আৰু মোৰ পিছপিনে এইটো হনুমানৰ পিকচাৰ আছে ধুনীয়াকৈ পাহাৰ দাঙি আছে আৰু সেই আৰু তাৰপিছত ফিল্ডত আৰু একদম ভিডিঅ'বোৰ আপোনালোকক দেখাম বাৰু ভিডিঅ'বোৰ কি ধুনীয়াকৈ এইবাৰ সাজি কাচি গৈছে ভালে লাগিছে সিহঁতৰ ড্ৰেছবিলাক দেখি পিনে ভাল লাগিছে যিমান পাৰ হেপী নিউ ইয়াৰ all of you all a few moments later আমাৰ নিউ ইয়াৰ এনেকৈ চলি আছে ঠাণ্ডা মুণ্ডা আৰু ন আগৰ যিটো মানে কি গ্ৰিটিংছ কাৰ্ডটো দি আদান প্ৰদান আছিল সেইটো মানে সেইটো অভিজ্ঞতাই বেলেগ হয় না সেইটো আনন্দই বেলেগ কিন্তু আজিকালি সেইটো নাই আজিকালি হেপী নিউ ইয়াৰ তাকো ষ্টিকাৰ আজিকালি ইমান সহজ কৰিছে ষ্টিকাৰটো দি দিয়ে চেম টু ইউ সেই কিন্তু লিখি দিবৰ কাৰণেও টান পায় হেপী নিউ ইয়াৰ বুলি হয় কথাটো পিছে হয় তাৰপিছত তোমাৰ কিছুমান অভিজ্ঞতা কওকচোন তাৰমানে কেনেকুৱা যোৱাকালিতো তাই মোৰ বেমাৰৰ কাৰণে তাই ভিডিঅ' কৰি আছে মই বেমাৰৰ কাৰণে ভিডিঅ' কালি তাই বেমাৰ হৈ আছিলে যিহেতু মানে বহুত মানে দুখ লগা কথা তেখেতে মানে কালি ঘপককৈ আমি চবেই গোটেইখিনি আৰু এনজয় কৰি আছোঁ চাহ তাহ খাই আছোঁ বিশেষকৈ মানে ঘপককৈ পৰি যাব বুলি গম পোৱা নাছিলোঁ তাৰপিছতে আৰু মই যিহে মানে দশা দেখিলোঁ তেখেতৰ পিছত আমি আৰু ভাবিলোঁ নাই এইটো অকণমান ভিডিঅ' কৰোঁ আৰু যে তাই মানে এইটো পৰিস্থিতি মানে কেনেকুৱা গেছ হৈছে তাৰ মই দি দিলোঁ ভিডিঅ'টো আপোনালোকে চাইছে যদি কমেণ্ট কৰি জনাব মই যিয়ে নহয় আৰু মানুহজনী যে আছে আৰু আমি নতুন বছৰত এটা পালোঁ শুভেচ্ছা এটা আমাৰ চবৰলৈ থাকিলে আৰু কালি অকণমান সময় বেয়া লাগিছিলে নোহোৱা নহয় তাৰপিছতে আৰু আমি চবেই গোটেইখিনি আৰু পিছলৈ আমি এনজয়লৈ কৰিলোঁ ৰাতি আৰু যি নহওক এতিয়া সেই আমাৰ গ্ৰিটিংছ কাৰ্ডৰ কিছুমান অভিজ্ঞতা অলপ মানে গ্ৰিটিংছ কাৰ্ড বুলিকে ক'ব গ'লে মানে আগত যিটো আমি এটা ধৰক মানুহ আজিকালি ফোন হৈ পেলাই মানুহৰ নিজৰ মাজতে ইমানে ব্যস্ততা কৰি দিলে আন এজনৰ ঘৰত গৈ পেলাই খবৰ ল'বলৈ টাইম নাই যিহেতু মানে মোবাইল যোগেদি অনলাইন যোগেদি মানুহে কৈ আছে হেপী নিউ ইয়াৰ কিবা কৈ আছিলে কিন্তু আগতে আমি কি কৰিছিলোঁ সকলোৱে গৈ পেলাই ডাঙৰক সন্মান দি পেলাই ধুনীয়াকৈ সেৱা এটা কৰি পেলাই আমি নতুন বছৰৰ শুভেচ্ছা থাকিল ককা আইতা যিমান যি আছে কিন্তু আজিকালি সেই বস্তুটো ইয়াত নাইকিয়া হ'ল মানে আজিকালি মানুহে বিজি হ'ল মোবাইল লৈ পেলাই গতিকে এই ব্যস্ততাৰ মাজতে গ্ৰিটিংছ কাৰ্ড বুলি ক'ব গ'লে এতিয়া নাই আগত গ্ৰিটিংছ কাৰ্ড বুলি ক'ব গ'লে আমি ঘৰতো বনাইছিলোঁ ধুনীয়াকৈ ডাঙৰ মানুহক আমি সন্মান দিবৰ কাৰণে ধুনীয়াকৈ কাৰ্ড এখন বনাই পেলাই তাতে আৰু ধুনীয়াকৈ বৰ্তমান সেই বস্তুটো নাইকিয়া হ'ল ক'বলৈ মই সেই গ্ৰিটিংছ মানে মই একদম বছৰ যিমান লোহা বস্তু প্লাষ্টিকবিলাক আছে মই জমা কৰি থৈ দিছিলোঁ যিবিলাক লাষ্টত ডিচেম্বৰ মানে 5 দিন 6 দিন থাকোঁতে আৰু সেই বিক্ৰী কৰোঁ কৰি পেলাই সেই পইচা দি মই চবকে গ্ৰিটিংছ কাৰ্ড দিয়ে মোৰ অভিজ্ঞতা আছে আৰু কি ভাল লাগে ন কাৰোবাৰ আলহী ঘৰত গ'লে সেই গ্ৰিটিংছ কাৰ্ডবিলাক কি ঘৰৰ কাষতে কোণত ওলোমাই থৈ দিয়ে আৰু চাওঁ কোনে দিছে কি ধুনীয়াকৈ ন সেইবিলাক লিখাই থাকে আৰু এটা সময়ত এনেকুৱাও হৈছিলে মই গ্ৰিটিংছ কাৰ্ড মানে নিজে বনাইছিলোঁ আৰু মানে মই বিকিছিলোঁ বিকাৰ পিছৰ পৰা এই 1500 টকা মই ইনকাম কৰিছিলোঁ তাৰ পৰাই আজি সেই দিনটো মোৰ মনত পৰে যে কাছ যদি এতিয়াও মানুহে গ্ৰিটিংছ কাৰ্ড ল'লে হয় আৰু ময়ো সেইটো সময়ত আৰু উপভোগ কৰিব পাৰিলোঁ হয় আৰু মানে কিবা এটা আহিলে হয় মোৰো মনটো ভাল লাগিলে হয় যে যিহেতু মোবাইলে ফাৰ্ষ্ট টাইম সেইটো ইনকাম আছিলে গ্ৰিটিংছ কাৰ্ড ভাল কৰিছে মোবাইলে যিমান ভাল কৰিছে ইমান বেয়াও কৰিছে মোবাইলে একচুৱেলি হয় মোবাইলে বহুতখিনি মানুহক মানে ভালো কৰিছে এক প্ৰকাৰৰ বেয়াও কৰিছে আৰু মানুহক বিজি কৰিছে ল'ৰা ছোৱালী পূজা দিব দি আছে আমাৰ খুৰীয়ে তুলসী আজিও একদম শেষ হৈ যোৱা নাই আমাৰ শাহু মাক মোৰ নিজৰ মাক আজিও সেৱা কৰোঁ ডেকা ল'ৰা ছোৱালীবিলাকে সেৱা কৰিব পাহৰিছে কিন্তু আমি পাহৰা নাই এনেকৈ গোলাপ ফুলটো ফুলিব মই ৰখি আছোঁ ফুল 1 জানুৱাৰীৰ দিনা মই এওঁক দিম মই হেপী নিউ ইয়াৰ উইচ কৰিম কিন্তু নাই আৰু এই কলি পেলাইহে আছে কলি কিন্তু ফুলা হলি নাই যিয়ে নহওক আমি সন্ধিয়া হ'ব আজি দিনটো এনেকৈ পাৰ হৈ গ'ল কাপোৰ কানি ধুলোঁ ভাত পানী বনালোঁ খালোঁ বাকী যোৱাটো গুচি গ'ল এতিয়া আৰু আহিবলগীয়া দিনবোৰ যাতে ভালে ভালে পাৰ হয় সেয়া বিচাৰিছোঁ হয়নে আৰু ইয়াতে চবেই কি ধুনীয়াকৈ গৈছে সাজি গাইছে সেইবিলাক দেখি আমি অলপমান ৰূপ সজ্জা কৰিছোঁ বাৰু নকৰা নহয়
আলবিৰো কৰিব নাচাগে পিট 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 পিটকে যাই আছে আমি আৰু ৰুমৰ ভিতৰত কিমান সোমাই থাকিম আৰু ওলাই আহিলোঁ আমাৰ এজনী জ্বৰ উঠিছে মুখ চুখ ফুলি গৈছে ওলাই আহিছোঁ প্ৰত্যেক বছৰে ওলাই অহাই যায় এবাৰ এনেকৈ ৰুমতে সোমাই আছোঁ আৰু তাৰপিছত চাৰি চাৰিৰ পৰিৱেশটো অলপমান নিয়ৰৰ নাযাবা নাযাবা দৌৰি নাথাকিবা আলবি আৰু গৰবাই ঘূৰি আছে আৰু এইপিনে চেল্ফি পইণ্ট চেল্ফি মাৰি আছে একদম এয়া আহা আহা চেল্ফি পইণ্ট আলবি 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 ফটো ফটো উঠাওঁ আৰু অলপমান অলপ ভিডিঅ' চিডিঅ' কৰিলোঁ চবেই ইয়াতে এনজয় কৰি আছে আমিও কৰিলোঁ আৰু 12 মাইল আম্পেল ফিল্ড গাৰো ফিল্ড মামা আৰু এওঁ আহিছে ইয়াতে এই দোকানখনত চানা লৈ আহি আছে এয়া 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 আজাৰে এয়া আহি আছে একদম ফিল্ডত বহি পেলাই ইমান ধুনীয়া ড্ৰেছ পিন্ধি পিন্ধি আহিছে আমি তাকে চাই আছোঁ মোৰ লিপষ্টিক লৈছে আজৰি হাচৰা কৰি ইয়াতে বহি লোৱা ইমান ধুনীয়া ড্ৰেছ পিন্ধি পিন্ধি আহিছে মানে ধুনীয়া লগা হৈছে আৰু এহাতে এইটো আমাৰ এইটো চামুচ দিছে বুটে দিছে দে আৰু ফিল্ডৰ পৰা আহি ভাত পানী বনোৱা মিলা হৈ গ'ল এতিয়া খাবই লৈছোঁ আৰু ভিডিঅ'টো মই ইয়াতে সামৰিব লাগিব যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বোৰ সহজতে পাই থাকে আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ নতুন এটা ভিডিঅ' সৈতে আজিলৈ বাই বাই ভালে থাকক সুস্থ থাকক